হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজত মই বাসমতি চাউলৰ পোলাও ৰেচিপি লৈ আহিছোঁ। তো প্ৰথমতে মই 3.5 গিলাচ বাসমতি চাউল ধুই কেনে ৰাখি থৈ দিছোঁ, তুলি থৈ দিছোঁ। তাৰপিছত ইয়াতে ঘি দিছোঁ, মই ঘি আৰু অলপমান ৰিফাইন তেলো দিছোঁ। দি ইয়াতে এটা পিঁয়াজ সৰুকৈ কাটি মই ইয়াতে দিছোঁ। আপোনালোকে নিদিবও পাৰে। ময়ো আজি ফাৰ্ষ্ট দিছোঁ, এনেই মই বনালে নিদিওঁ, আজি ফাৰ্ষ্ট দিছোঁ। তো আপুনি যদি বেয়া পায় নিদিবও পাৰে। তাৰপিছত গোটা গৰম মছলা, দালচেনি, ইলাইচি, তাৰপিছত লং, এনেকৈ মই গোটা গৰম মছলা দিছোঁ। লগতে তেজপাত 2খন দিছোঁ। তাৰপিছত কাটি থোৱা বিন গাজৰখিনি মই ইয়াতে দি দিলোঁ, দি কেনে অলপ ভাজি ল'ম। তাৰপিছত ইয়াতে অলপমান নিমখ আৰু মই চেনি দি দিম। আপোনালোকে এইটো সোৱাদ অনুসৰি দিব, কিমানখিনি মিঠা খাই ভাল পায়। নিমখটো নিদিলেও হয়, অলপমান দি দিছোঁ মই। আৰু চেনিটো দিলে অলপ ভাল লাগে, অলপ মিঠা মিঠা লাগে। আপোনালোকে দিব পাৰে, কিমানখিনি মিঠা খাই ভাল পায় সেই হিচাপত আপোনালোকে অনুমান হিচাপত দিব। তাৰপিছত ইয়াতে মই কাজু কিচমিচ সেইখিনি থৈ দিছোঁ, এইখিনি দি দিলোঁ একেলগে। দি এইখিনি মই অলপ টাইম ভাজি ল'ম। তাৰপিছত তুলি থৈ দিয়া চাউলখিনিও ইয়াতে দি দিম। তো আজি আমাৰ এনিভাৰ্চেৰী আছিলে, তো ঘৰতে বনালোঁ খাম বুলি। তো সেইটো কাৰণে ভিডিঅ'টো বনালোঁ যে ৰেচিপিটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। তো আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মোৰ। তো চাউলখিনি এইখিনি ধুই থৈ দিছিলোঁ মই, তো এইখিনি এতিয়া দি দিম। চাউলখিনি দিয়াৰ পিছত এইখিনি মই ভালকৈ লৰাই দিম। লৰাই দিয়াৰ পিছত ইয়াতে মই 3.5 গিলাচ চাউল দিছিলোঁ। তো 3.5 গিলাচ মই পানী দিম। পানী দি এইটো মই হুইচেল মাৰিব দিম। হুইচেলটো মাৰাৰ আগত ফেচ ফেচ কৰি থাকে যে, তেতিয়াই বন্ধ কৰি দিব। তেতিয়াই মই বন্ধ কৰি দিছোঁ। তাৰপিছত হুইচেলটো ওলাই দিব। ওলাই দিয়াৰ পিছত আপুনি এক্সট্ৰাকৈ এইখিনি ওলাই থৈ দিব। চৰিয়াতে হওক বা খৰিকাতে, যিকোনো বাচনত, কুকাৰৰ পৰা ওলাই থ'ব। নহ'লে চাউলখিনি কি হয়, মানে বেছি গলি যাব, তেতিয়া খাই ভাল নালাগিব। তো মই এইখিনি এনেকৈ দিছোঁ, 3.5 গিলাচ পানী দি কেনে মানে হুইচেল মাৰাৰ আগে আগে ফেচ ফেচ কৰি থকাৰ টাইমতে মই এইটো বন্ধ কৰি দিছোঁ। তেতিয়া মানে সেইখিনি ভিডিঅ' কৰা নহ'ল, কামো আছিল, সেইটো কাৰণে সেইখিনি কৰা নহ'ল। সেইখিনি লাৰি দি মই এতিয়া পানী দি কেনে হুইচেল মাৰিব দিছিলোঁ। তাৰপিছত মই ওলাই থৈ দিছোঁ এক্সট্ৰাকৈ। তাৰপিছত আমি হাজবেণ্ডক খাব দিছোঁ। বগা ভাতো আছিলে, পোলাও, চিকেন, মানিমুনি আৰু আলু ভাজি আৰু দালি। বাই বাই।